মমিবাহঁতৰ এপাৰ্টমেণ্টত গৈ অলপ খেলিছোঁ। এইকেইদিন মন চন ভাল লাগি আছে। পেহীহঁত আছে। এইয়া মমিবা, মোৰ কাজিন বা। এইফালে ডাঙৰ পেহী আৰু সৰু পেহী। পেহীহঁত কেৱল দুদিনৰ কাৰণে আহিছে আৰু আমাৰ লগত ফুৰিম বুলি। সেইকাৰণে মমিবা আৰু মই যেনে তেনে সময় উলিয়াই হ'লেও তেওঁলোকক সময় দিছোঁ, মুঠতে ঘূৰাইছোঁ। তাৰ ভাবিলোঁ সন্ধিয়া সময়ত চিটি চেণ্টাৰৰ পৰা আহোঁগৈ। তাৰ মামাহঁতকো মাতি দিলোঁ। আৰু মই যি পাওঁ তাকে অৰ্ডাৰ দি আছোঁ, ভিডিঅ' কৰি আছোঁ। এইফালে মই বোলে বস্তু কিমান কি অৰ্ডাৰ দিছোঁ সিহঁতি ভিডিঅ' কৰি ৰাখি থৈছে। যিহেতু পইচা দিয়া মানুহৰ অভাৱ নাই, সেইকাৰণে যি মন যায় তাকে দি আছোঁ আৰু। এইফালে মই ঘূৰাই অনা পইচা মানে ৰিটাৰ্ণ পইচাটো মই আকৌ মামাক দি দিছোঁ। মামাই ক'লে নালাগে ৰাখি থ। কি ফূৰ্তি লাগিছে মোৰ। চাবচোন কেতিয়াবা কোনোবাই এনেকৈ দিলে 100 টকাই হওক 200 টকাই হওক ইমান ভাল লাগে মনটো। মই কিন্তু ৰাখি থওঁ দেই, প্ৰথমতে এনেই না বুলি কওঁ। তাৰপিছত আমাৰ লেকচাৰ শেষ হোৱাই নাই, ঘূৰি ঘূৰি লেকচাৰ দি আছোঁ। এইফালে ভিডিঅ' কৰাত পেহীহঁত ব্যস্ত। তাৰপিছত আহি লৈ আকৌ ৰিলছ বনাইছোঁ।